নমস্কাৰ সকলোলৈকে আশা কৰিছোঁ সকলো ভালে আছে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি এই ভিডিঅ'টো হোলি দিনৰ ভিডিঅ' হয় কিন্তু আপলোড কৰোঁতে অলপ পলম হৈছে বৰপেটা সত্ৰৰ হোলি খেলিবলৈ যোৱাৰ আগত আমি প্ৰগতি নগৰতো হোলি খেলিছিলোঁ আৰু কিদৰে আমি হোলি খেলিলোঁ আপোনালোককো দেখাওঁ এই ভিডিঅ'টোৰ জৰিয়তে ইয়াত হোলি খেলিবলৈ সকলোৱে ওলাই আহে একেলগে খেলা হয় বহুত ভাল লাগে ঘৰে ঘৰে গৈ বহাগ বিহু যেনেকৈ আমি বিহু মাৰোগে ঘৰে ঘৰে গৈ ইয়াতো ঠিক সেইদৰে ঢোল তাল লৈ সকলোৱে ঘৰে ঘৰে গৈ বিহু মৰাৰ দৰে ফিল হৈছে মোৰ আপাৰ আসামত আমাৰ যোৰহাটত আমি থাকোঁতে এনে ধৰণৰ হোলি খেলা নাছিলোঁ আমি বিহু যেনেকুৱা মানে নাচোগে ঘৰে ঘৰে গৈ সেইটো অনুভৱ হৈছে ইয়াতে মই আগতে কেতিয়াও এনেদৰে হোলি খেলি পোৱা নাছিলোঁ সেইকাৰণে এইবাৰ বহুত এনজয় কৰিলোঁ বহুত ফূৰ্তি কৰিলোঁ বহুত ভাল লাগিলে সেইকাৰণে মই এই ভিডিঅ'টো ইউটিউবত মেমৰি হিচাপে ৰাখি থ'ব বিচাৰিলোঁ আৰু আপোনালোকৰ কেনেকুৱা লাগিছে আৰু আপোনালোকৰ ফালে এনেদৰে হোলি খেলেনে জনাবচোন কমেণ্ট কৰি চুলিত পুৰা কালাৰ লগাই দিলে ৰঙা নীলা কিন্তু ভালো লাগিছে চুলিখিনি দেখিবলৈ বেলেগ গ্ৰুপত খেলিছে সেইটো কি আকৌ আৰু আজিৰ ভিডিঅ'টো ইমানখিনি লৈ আছিলে যদি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেনেহ'লে আজিলৈ আহিছোঁ বাই